কবিতাৰ শিৰোনাম বৈপ্লৱিক নমস্কাৰ। কবি পৰেশমল্ল বৰুৱা। কাৰ্ল মাৰ্ক্সে কৈছিল, মই সামন্তবাদৰ বিৰোধী। হেৰা মোৰ অসমৰ মাৰ্ক্সিষ্ট, হেৰা মোৰ সুজলা সুফলা চেনেহী দেশৰ মাৰ্ক্সিষ্ট, হেৰা মোৰ তেল কয়লা চাহকাঠ মৰাপাট গড় চৰাই খনিৰে ভৰা শস্যশালিনী চহকী দেশৰ মাৰ্ক্সিষ্ট। মই অনাহাৰী, মই কৰ্মহীন, সকলো আহাৰ সকলো কৰ্ম সামন্তবাদৰ হাতত লীন। এটি শব্দ এটুপি চকুলো মোক দিবলৈ নাইনে তোমাৰ ভঁৰালত? কেলেই পাহৰিছা ফেচিষ্টৰ জালত সোমাই ঐতিহাসিক বস্তুবাদৰ কঠিন দণ্ডবোধ? শিলৰ দৰে তীখাৰ দৰে কঠিন সূত্ৰবোৰ ফেচিষ্ট কণ্ঠৰ ওঠেৰে নিগৰা মানৱীয়তাৰ লোভৰ লালিমাত কিদৰে গলাই দিলা? দৰিয়া মাৰ্ক্সৰ দাড়িয়েই জানো অকল মাৰ্ক্সবাদ? সৰ্বহাৰা সামন্তবাদ শব্দাৱলীৰ নিষ্ঠুৰ উচ্চাৰণেই জানো মাৰ্ক্সবাদ? হে মোৰ চেনেহী দেশৰ তথাকথিত দিশহাৰা মাৰ্ক্সিষ্ট, ক'লা পিঠ চকু সাহসেৰে গুচাই চাই লোৱাচোন বাস্তৱ কিমান সঁচা। ধন্যবাদ।